নমস্কাৰ, মোৰ চেনেল আসাম জব এক্সাম জিকলৈ সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ' প্ৰথমটো কুৱেশ্যন হৈছে বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কলীয়া ভোমোৰা দলং। কুৱেশ্যন নম্বৰ 2, অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1817 চনত। কুৱেশ্যন নম্বৰ 3, বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে সাৰনাথত। কুৱেশ্যন নম্বৰ 4, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ উত্তৰ হৈছে পুষ্যবৰ্মন। কুৱেশ্যন নম্বৰ 5, অসমৰ আটাইতকৈ ওখ দৌলটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে শিৱদৌল। কুৱেশ্যন নম্বৰ 6, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন নম্বৰ 7, স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? ইয়াৰ উত্তৰ হৈছে মুংগী। কুৱেশ্যন নম্বৰ 8, অশ্বক্লান্ত আৰু দীঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত। কুৱেশ্যন নম্বৰ 9, শিৱসাগৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 10, চিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে শুক্লধ্বজ। আজিৰ ভিডিঅ'ত ইমানেই। এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।